এইটো চাওক আমাৰ ৰাস্তাটো কাহি আহে এইটো বাটেৰে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া 11টা বাজিছে আৰু এতিয়াৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি মোৰ মনটো বহুতেই ভাল। কিয় ভাল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব। আজি আমাৰ ঘৰলৈ আলহী আহিব আৰু সেইবাবে মই এটা কেক বনাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। তেনেই সাধাৰণভাৱে বনাম কেকটো। আহক তেন্তে এতিয়া কেকৰ ৰেচিপিটো চাই লওঁ। তাৰপিছত আলহী আহিব, কোন আলহী আহিব, কিনো হ'ল সকলোখিনি এই ব্লগটোত দেখুৱাম। সেইবাবে প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু এতিয়া কেকটো বনাই লওঁ। হেল্ল' এভৰিৱান, এতিয়া মই ইয়াৰ কেক বনাবলৈ লৈছোঁ আৰু মই ইয়াৰ কেকৰ চাওক সকলোখিনি যোগাৰ কৰি লৈছোঁ আৰু মই আজি গিলাচ কেক বনাম। তেন্তে মই বনাই লওঁ আৰু আপোনালোককো প্ৰথমতে মই কণী দুটা এনেদৰে ভাঙি লৈছোঁ। ইয়াত মই পৰিমাণ অনুযায়ী পাউডাৰ চেনি দিছোঁ। পাউডাৰ চেনি দিলে ব্লেণ্ড কৰোঁতে বেছি টাইম নালাগে, সেইবাবে মই কেকত প্ৰায় পাউডাৰ চেনিয়ে দিওঁ। মই ৰিফাইন অইল দিছোঁ পৰিমাণ অনুযায়ী। আৰু এতিয়া এইখিনি মই প্ৰায় 10 মিনিটমান ব্লেণ্ড কৰি ল'ম। চাওক এইখিনি ব্লেণ্ড কৰি হৈ গৈছে। মই চামুচেৰে কৰিছোঁ কাৰণে মোক অলপ বেছি সময় লাগিছে। এতিয়া ইয়াত মই ময়দা দিছোঁ। ময়দাখিনি মই চালি লোৱা ময়দা হয়। লগত মই আধা চামুচ বেকিং পাউডাৰ দিছোঁ। আৰু এতিয়া এইখিনি আকৌ ব্লেণ্ড কৰিব লৈছোঁ। ইয়াত মই এতিয়া ফুড কালাৰ দিছোঁ। মই গ্ৰীণ কালাৰ আৰু ৰেড কালাৰৰ ফুড কালাৰটো ইউজ কৰিছোঁ। ফুড কালাৰটো একেবাৰে অপশ্যনেল হয়। মই কালাৰটো অলপ বেলেগ ধৰণৰ কৰিবৰ বাবেহে দিছোঁ। এইটো নিদিলেও হয়। ইয়াত মই এতিয়া ড্ৰাই কোকোনাট পাউডাৰ দিছোঁ। ড্ৰাই কোকোনাট পাউডাৰটো অপশ্যনেল হয়। ইয়াৰ সলনি আপোনালোকে ড্ৰাই ফ্ৰুইটছ দিব পাৰে বিভিন্ন ধৰণৰ। ইয়াত এতিয়া মই এইখন চামুচেৰে 2 চামুচ গাখীৰ দি দিলোঁ। আৰু চাওক ইয়াত মই অকণমান নেমু চেপি দিছোঁ। নেমু চেপি দিলে কেকটো পূৰা ছফ্ট হয় আৰু লগতে কণীৰ গোন্ধটো অকণ নাইকিয়া হৈ যায়, অলপ নাইকিয়া হৈ যায়। আৰু চাওক এইখিনি মোৰ ৰেডি হৈ গ'ল। মই যিহেতু গিলাচ কেক বনাম সেইবাবে মই সমান চাইজৰ 3টা গিলাচ লৈছোঁ। গিলাচ কেইটাত মই ভালদৰে ৰিফাইন অইল সানি অলপ ময়দা ছটিয়াই লৈছিলোঁ। তেতিয়া কেকটো খুব সহজতে ওলাই আহে। আৰু ইয়াত মই এইখিনি আধা দিছোঁ কাৰণ কেকটো পূৰা ফুলি আহিব ওপৰলৈকে। চাওক এনেদৰে মই চচ এটাত গিলাচ 3টা এনেদৰে পাতি দিছোঁ। প্ৰথমতে প্ৰায় 5 মিনিটমান গেছটো মিডিয়ামত ৰাখিম আৰু তাৰপিছত ল' কৰি দিম। হেল্ল' এভৰিৱান, এতিয়া মই কেকটো বহাই আহিলোঁ আৰু আমাৰ আলহীও আহি পালেহি। বৌ হয়, মামাহঁতৰ বৌ হয়। আৰু লগত গুণ কোচত উঠি আছে। আলহী আহি পালেহি। মোৰ সেইবাবে মনটো ভাল লাগি আছিল বহুত, কাৰণ বহুত দিনৰ মূৰত আহিছে বৌহঁত আমাৰ ঘৰলৈ। থাকিব 2 দিনমান। আজি দেখুৱাম এতিয়া। বৌহঁত আৰু দাদাও আহিছে, মামাৰ ল'ৰাও আহিছে। আছে দাদাৰ লগত, আমাৰ দাদাৰ লগত। আৰু কেকটো দেখুৱাম। কেকটো মই উঠাই থৈ আহিছোঁ। আৰু চাওক প্ৰায় 35 মিনিটমানৰ পিছত এইখিনি হৈ গ'ল। গিলাচ কেক বনাওঁতে 35 মিনিটমানেই সময় লাগে। আৰু এতিয়া এইখিনি মই এনেদৰে ঠাণ্ডা হ'বৰ বাবে থৈ দিম। হেল্ল' এভৰিৱান, এতিয়া আবেলিয়ে হ'লহি। অকণমান ভাত
খাই কৰি অলপ শুলোঁ খোৱাৰ পৰা উঠি কেককেইটা ঠাণ্ডা হ'ল এয়া চাওক কেককেইটা ঠাণ্ডা হ'ল এতিয়া মই এইকেইটা কাটিম আৰু ওচৰতে বৌ বহি আছে আজি বৌয়ে ক'ব টেষ্ট কৰি কেনেকুৱা হৈছে এতিয়া এইটো উলিয়াম দেখাম চাবা হা এনেকৈ অকণ ফুপিয়াই দিছোঁ এয়া চাওক ধুনীয়াকৈ ওলাই আহিছে আৰু পূৰা গিলাচটোৰ দৰে হৈ গৈছে গিলাচ কেক যেতিয়া এয়া চাওক এতিয়া এইকেইটা চাওক উলিয়াই লৈছোঁ পূৰা গিলাচৰ নিচিনা এইকেইটা ওলাই আহিছে আৰু এতিয়া আজি বৌক দিম খাই চাবলৈ টেষ্ট কৰিবলৈ আৰু বৌয়ে ক'ব খাই কেনেকুৱা হৈছে এইকেইটা কাটি লওঁ এতিয়া এয়া কাটি হৈ গ'ল এয়া চাওক মই এনেকুৱা পিচ কৰিছোঁ ৰাউণ্ড ৰাউণ্ড পিচ কৰিছোঁ এতিয়া ইয়াৰে অকণমান বৌক খাই চাবলৈ দিম কেনেকুৱা হৈছে বৌয়ে ক'ব খাই পেলাই মই অকণ খাই চা কেনেকুৱা হৈছে টেষ্টি ধুনীয়া হৈছে আপোনালোকেও ঘৰত বনাই চাব বুলি আশাত থাকিলে ঘৰত এনেদৰে গ্লাছ কেক বনাই চাব গিলাচ কেক বনাব আৰু চাওকচোন পূৰা ছফ্ট হৈছে মই এইটো দেখাবলৈ পাহৰি থাকিলোঁ এয়া চাওক পূৰা ছফ্ট হৈছে আৰু এয়া চাওক এইখিনি ৰেডি হৈ গ'ল হেল্ল' এভৰিৱান এতিয়া 5:30 বাজিছে আৰু আমি ওলাই আহিছোঁ এয়া বৌহঁত আৰু এয়া গুণগুণ আমাৰ আমি ওলাই আহি আছোঁ অকণমান ইভিনিং ৱাক কৰিছোঁ আন্ধাৰে হ'লহি এয়া চাওক এইটো আমাৰ ৰাস্তা আহি আছোঁ আমি অলপ ওলাই আহিছোঁ এনেকৈ সন্ধিয়া সময়ত ওলাই আহি সঁচাই খুব ভাল লাগে চাৰিওফালৰ পৰিৱেশটো এইটো চাওক আমাৰ ৰাস্তাটো কিমান ধুনীয়া চাৰিওফালে গছ গছনি আছে আমি প্ৰায়ে এনেকৈ ওলাই আহোঁ আবেলি সময়ত চাওকচোন চাৰিওফালৰ পৰিৱেশটো কি ধুনীয়া ইফালে ধাননি পথাৰ চাৰিওফালে গছ গছনি কিমান ধুনীয়া পৰিৱেশ এতিয়া 10টাই বাজিব হ'ল আৰু এতিয়া আমি ভাত খাব লৈছোঁ বৌয়ে বাঢ়ি আছে ভাত খাই লওঁ আজি কি আইটেম আছে আপোনালোকক দেখাম এতিয়া আমি ভাত খাব লৈছোঁ এয়া পোলাও এয়া ড্ৰাই ফ্ৰাই আৰু এয়া লোকেল চিকেনৰ তৰকাৰী এয়াই আৰু লগত ভাত আছে মই ভাত লোৱা নাই খাবলৈ লৈছোঁ আৰু আজিলৈ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ যদি ব্লগটো ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যাব আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ পুনৰ আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ ওচৰলৈ তেন্তে আজিলৈ বাই বাই